ডিয়াৰ ফ্ৰেণ্ডছ, মৰমৰ বন্ধু বান্ধৱীসকল, স্বাগতম। আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিম। বিষয়টো হৈছে সংখ্যা। আমি সংখ্যা অসমীয়াত যেনেকৈ পঢ়োঁ, ঠিক তেনেকৈ কোচ ভাষাতো সংখ্যা আছে। কোচ ভাষাতো সংখ্যা আছে, ব্যৱহাৰ কৰিবৰ কাৰণে, পঢ়িবৰ কাৰণে, দৈনন্দিন জীৱনত যাতে কোচসকলে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আছে। কোচাসকলে যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আছে কিছুমান সংখ্যা। এইবোৰ কোচো সি ব্যৱহাৰ দেনিজা নোকচা, মানে পৰস্পৰ যি চৰ্চা তেনেলেগি হইজা দেশা। তনি নিজের কিতাপ চিন মানে বাংলায়ও আৰু চাই কিছুমান বস্তু অকল কিতাপৰ মাজত আবদ্ধ হৈ থাকিলে আমাৰ মানুহে ইয়াক গম নাপায়, বুজি নাপায়। এইবিলাক বস্তু চৰ্চা কৰিলেহে এইবোৰ বস্তু কি হয়, প্ৰচাৰ হয়। গতিকে সেই বিষয়ে অকল জনাবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। অসমীয়াত আমি সংখ্যা যেনেকৈ পঢ়োঁ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 এনেকৈ পঢ়ি যাওঁ, ঠিক তেনেকৈ কোচতো আছে। আৰু ইয়াক কোৱা হয় সংখ্যা চুকনি। কোচক কোৱা হয় সংখ্যা চুকনি। কোচক ইয়াক কোৱা হয় সংখ্যা চুকনি। আমি শূন্য অসমীয়াত পঢ়োঁ যেনেকৈ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। আমি যদি অসমীয়াত পঢ়োঁ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, আমি অসমীয়াত পঢ়িলোঁ। এই অসমীয়াটোক আমি কোচত কেনেকৈ পঢ়িম? এয়াও কোচ বুদ্ধিজীৱীসকলে উলিয়াইছে, আৱিষ্কাৰ কৰিছে, আছে। কিন্তু ইয়াক কোচ মানুহৰ মাজত চৰ্চা কৰাটো দেখিবলৈ নাপাওঁ, বা নতুন প্ৰজন্মৰ ওচৰলৈ যে লৈ যাব, এয়াও আমি দেখিবলৈ নাপাওঁ। গতিকে সেইখিনি বিষয়টো জানিবৰ কাৰণে যে কি কয় আমি কোচত কি কোৱা হয়, সেইখিনি বস্তু দেখাবৰ কাৰণে এইখিনি আনিছোঁ আজি। শূন্যক কোচত কোৱা হয় এৰা। আমি যেনেকৈ কওঁ শূন্যক অসমীয়াত শূন্য একো নাই, কোচ ভাষাত যদি আমি কওঁ ইয়াক এৰা বুলি ক'ব। 1 অসমীয়াত 1 কওঁ, ইয়াক কোচ ভাষাত কোৱা হয় চা, মানে কচচি চা বাৰু। 2 আমি অসমীয়াত 2 কওঁ, কচচি যেনে বানা নিং, 2 নিং। 3 কোচ ভাষাত কোৱা হ'ব তাম, 3 কোচ ভাষাত কোৱা হয় তাম। 3 কোচ ভাষাত কি কোৱা হয়? তাম বুলি কোৱা হয়। তাম কোচ ভাষাত যদি আমি পঢ়োঁ 3 তাম এই ধৰণে পঢ়িম। 4 ব্ৰিং, 5 বং, 5ক আমি বং হিচাপে পঢ়িম, বং। 6ক কোৱা হ'ব ক্ৰপ, 6ক ক'ব ক্ৰপ। 7ক পঢ়িম আমি চিন, 7ক কোচ ভাষাত কোৱা হয় চিন। 8ক কোৱা হয় গিন, 8ক কোৱা হয় গিন। 9ক কি ক'ব? গিজ বুলি ক'ব, 9ক কোচ ভাষাত যদি আমি পঢ়োঁ গিজ। 10ক ক'ব চা, 10ক কি ক'ব? মানে 10ক ক'ব, 10ক চা বুলি কোৱা হয়। আমি যদি অসমীয়াত প্ৰথমে পঢ়োঁ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ইয়াক আমি কোচ ভাষাত যদি পঢ়োঁ এৰা, চা, নিং, তাম, ব্ৰিং, বং, ক্ৰপ, চিন, গিন, গিজ, চা। আকৌ আমি পঢ়িম কচচি পৰাই না তাই আৰু নিং একবাৰ। কচচি পৰাই না চাই এৰা, চা, নিং, তাম, ব্ৰিং, বং, ক্ৰপ, চিন, গিন, গিজ, চা। এইবিলাক বস্তু চৰ্চা কৰিলেহে আমাৰ উঠি অহা প্ৰজন্মই শিকিব পাৰিব। ইজৰং দংহা কোচো সংখ্যা চুকনি। টাইনি দংহা